মালিক মই চৰকাৰী মাটি কিন্তু মোৰ দখলত আছে এই কথাটোকে কৰি ককায়েকে নিউজ কৰি অসমবাসী ৰাইজক জনাই দিলে যে মই বোলে চৰকাৰী মাটি দখল কৰিছো চৰকাৰী মাটি দখল কৰা পলিটিকেল নেতা কেৱল মইহে নেকি কি হ'ল নিউজৰ বিনিময়ত কি পালে এতিয়া তুমি অমিয়েকৰ বাকী কৰিছে ইমানেই উৰিছে যে মোৰ পাহাৰৰ শৃংগ পাই গৈছে কিন্তু তই কিয় চকা হ'বলৈ গলি আমি জ্বলোৱা জুই তই কিয় জাতি মৰিবলৈ গলি য'ত জীৱন হেৰুৱাৰ চান্স থাকে তেনে ভুল নকৰিবি বুজিলি দুষ্ট ফটোবোৰ কাক দিলো ভগৱানৰ ভকত কাকো দিয়া নাই মোৰ লগতে আছে কেমেৰাটো ক'ত নথলি আছে মোৰ লগতে আছে জলদি স্যার এই ওয়া আছে নে আছে স্যার কেমেৰাটো বন্ধ কৰা কিন্তু স্যার অক্ষৰাৰে ফটো কমাইছে কুকুৰেও চিন্তা কৰিব অ মা এই হাতীবোৰ হজম হ'বনে নহয় হ'ব যা চাকৰি জমা দিম যা কিন্তু তই সদায় মোৰ মানুহ হৈ থাকিব লাগিব মোৰ ভৰি চেলেকি থাকিব লাগিব থাকিম স্যার সেলেকিম যদি কথাৰ লগৰ বতৰ যদি মোৰ আপোনাৰ বাহিৰত जल्दी सर कैमरा एक लो इधर ओए बोल मोरा हर पहाड़ गढ़ी तुली अरे ते हर पर মই পুরো হই দিলে থাকে সমাজৰ হাতত ধৰি হৈ মোৰ মান সন্মান শেষ হৈ যাবলৈ দিছিল সমাজৰ দৃষ্টিত সদায় মই পুৰো নহয়